September we met. I could tell by your smile you hadn't been with a good girl. Hey guys, welcome to my channel NEHA'S PASSION. So আজি লৈ আহিছো এটা স্পেশাল টেস্টি ৰেচিপি হেতু হৈছে ফিশ এগ কাৰি মাছৰ তৰকাৰী। ইয়াত মই দিছো পিয়াজ হাফ আৰু দিছো জলকীয়া গুড়া হাফ টিস্পুন দিছো প্ৰয়োজন অনুসৰি হালধি আৰু দিছো সোৱাদ অনুসৰি নিমখ আৰু দিছো কমেও 2.5 চামুচ ময়দা ভালকৈ মিক্স কৰি লম। ভালকৈ মিক্স কৰাৰ পাছত ইয়াত মই তেলত ভাজি পকৰি বনাই লম। এয়া তেলত মই এটা এটাকৈ পকৰি বনাই গৈ আছো। I've been stuck on your memory, but it's not like I need it. And you may have some history, but we don't have to repeat it. You made this mess and left me with the pieces. এনেকৈ গুটেই গিটা পকৰি বনাই লম। পকৰি সাইজটো মই মিডিয়াম ৰাখিছো, আপোনালোকে সৰু ডাঙৰ কৰি ল'ব পাৰে। গুটেকেটা পকৰি ভাজা পাছত মই একেখিনি তেলতে আলু ফ্ৰাই কৰি লম। আলুখিনি কমেও 5 মিনিট ফ্ৰাই কৰিম। ফ্ৰাই হৈ যোৱাৰ পাছত মই উঠাই ৰাখিম আৰু এই তেলতে মই পিয়াজ এড কৰিম। কমেও 1 কাপ পিয়াজ দিছো, মানে এটা ডাঙৰ পিয়াজ আৰু যদি মিডিয়াম হয় তেন্তে এটা এফাল। এয়া ভালকৈ ভাজি লম। ভজা পাছত মই ইয়াত এড কৰিম কমেও 1/2 চামুচ আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি ভালকৈ কেঁচা সোৱাদ যোৱালৈকে ভাজি লম। 1 বা 2 মিনিটৰ পাছত মই ইয়াত এড কৰিছো প্ৰয়োজন অনুসৰি হালধি আৰু ভাজি লৈছো। এতিয়া এড কৰিম ইয়াত এটা বিলাহী আৰু দুটা জলকীয়া মই মাজত ফালি লৈছো আৰু এনেকৈ মই 3 মিনিটৰ কাৰণে ভালকৈ বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিম। বিলাহীখিনি গলা পাছত মই ইয়াত এড কৰি দিছো আলু, ফ্ৰাই কৰা আলু আৰু ফ্ৰাই কৰা আলু কমেও 3 মিনিটৰ কাৰণে মই ভাজিম। 3 মিনিটৰ পাছত মই ইয়াত এড কৰিছো জলকীয়া গুড়ি 2 চামুচ, ধনিয়া পাউডাৰ 1/2 চামুচ আৰু ভালকৈ ভাজি লৈছো আৰু দিছো সোৱাদ অনুসৰি নিমখ। পকৰিটো নিমখ দিয়া আছে, সেই কাৰণে আপোনালোকে নিমখটো চাই ল'ব। এতিয়া এয়া মই 3 মিনিটৰ কাৰণে আকৌ লো ফ্লেমত ঢাকি ৰাখিছো। 3 মিনিটৰ পাছত মই ইয়াত গৰম পানী এড কৰি দিছো কমেও 2 কাপ আৰু ভালকৈ বইল হ'ব দিছো। বইল হোৱা মাজতে মই ইয়াত পকৰি কেইটা দি দিছো মাছৰ কণী আৰু 3-4 মিনিটৰ কাৰণে আকৌ বইল হ'বলৈ দিছো। এয়া চাওক ৰেডি হৈ গৈছে ফিশ এগ কাৰি মাছৰ কণী তৰকাৰী। তেন্তে আপোনালোকেও ট্ৰাই কৰিব আৰু কেনে হৈছে ক'ব। লাষ্টত মই এড কৰি দিছো ধনিয়া আৰু ফ্লেমটো অফ কৰি দিছো। সো ৰেডি হৈ গ'ল আমাৰ টেষ্টি ফিশ এগ কাৰি। আপোনালোকেও ট্ৰাই কৰিব। এই ৰেচিপিটো বহুতেই ইজি হয় আৰু আপোনালোকে মাষ্ট ট্ৰাই কৰিব, খাবলৈ খুব টেষ্টি হয়। ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ৱাচিং।